হাই এভৰিৱান, এয়া এইফালে আছে মোৰ লগত বৌ আৰু মই আজি এঠাইলৈ যাব ওলাইছোঁ। আমি 5 নম্বৰ ৱাৰ্ডলৈ যাম। আমাৰ ছুপাৰভাইজাৰ বাইদেউৰ ঘৰত এখন সকাম আছে, সকাম খাবলৈ যাম। হাই এভৰিৱান, আমি এতিয়া যাব ওলাইছোঁ এঠাইলৈ। আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব। আৰু এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰে মন্দিৰ, ৰাজহুৱা মন্দিৰ। ইয়াতে 4টা মন্দিৰ আছে: হনুমান, শিৱ, গণেশ আৰু কালী মন্দিৰ। আৰু ক'ৰবালৈ যাব ওলালে মই এনেদৰে মা কালীক মূৰ দোৱাই যাওঁ। আৰু এয়া এইফালে আমি আহি পাই গ'লোঁ বাইদেউৰ ঘৰ, ছুপাৰভাইজাৰ বাইদেউৰ ঘৰ। এয়া আমি ইয়াতে ধুনীয়াকৈ সকলোৱে বহি আছোঁ, আমাৰ লগৰ কেইজনীৰ লগত বহি আছোঁ। আৰু এতিয়া এয়া এইফালে আমাক খাবলৈ মাতি নিলে, আমি খাবলৈ বহিছোঁ। ইফালে সৰোজনী বৌ আছে, কণিকা আছে আৰু তুলু বৌ আছে। আৰু আমি খাবৰ কাৰণে বহি লৈছোঁ। এতিয়া আমাক দিবলৈ আৰম্ভ কৰিব। এয়া এইফালে বেলেগ বেলেগ মানুহবিলাকো আহিছে, তেওঁলোকেও খাবলৈ বহিছে। আৰু এইফালে আমাক এয়া দালি, চব্জি, মুড়ি ঘণ্টা আৰু লগতে নেমু, জলকীয়া, মাছ, মাংস এনেকৈ আমাক দিলে। আৰু আমি সুন্দৰভাৱে খালোঁ। আৰু এয়া লাষ্টত দৈ মিঠাই দিছে। এয়া দৈ আৰু মিঠাই খাইছোঁ। এয়া চাওকচোন, মোৰ নাকত লাগি গ'ল খাই থাকোঁতে। আৰু এইফালে এয়া বৌহঁতেও খাই আছে। খোৱা লোৱা হোৱাৰ পিছত আমি অকণমান বহিলোঁ। বহি তামোল চুবাই এয়া আমি বাইদেউৰ পৰা বিদায় ল'লোঁ। ইয়াতে হৈছিলে সকামখন, ইয়াতে পাতিছিলে। আৰু আমি এতিয়া যাবলৈ ওলালোঁ সকলোৱে। আৰু মই এইফালে চপ দিছিলে খাবলৈ, চপ চুবাই এয়া ৰাস্তা পাৰ হৈছোঁ। এয়া আমি গৈ আছোঁ। আমি সকামৰ পৰা আহি এতিয়া ষ্টেট বেংকলৈ গৈ আছোঁ। বৌ এজনী অলপ কাম আছে, বেংকত গোটেইকেইজনীয়ে আহিছোঁ। তাৰ পৰা আমি ঘৰলৈ যাম। আৰু এয়া আমি গৈয়ে আছোঁ, বেংক পোৱা নাই গৈ। বেংকৰ পৰা আমি আকৌ ঘৰলৈ যাম। আৰু এইফালে এয়া আমি ফটো উঠিলোঁ। বৌজনীয়েও ফটো উঠি ভাল পায় আৰু ময়ো ফটো উঠি ভাল পাওঁ যিহেতু, সেয়েহে আমি একপি ফটো উঠিলোঁ। ফটোবোৰ ইমান এটা ভাল হোৱা নাই, কিবা আন্ধাৰ হৈ আছে। হ'লেও ফটো উঠিলোঁ আৰু গোটেইকেইজনীয়ে লগ হৈ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, ভালে থাকক।